হাই কৈ দিয়া হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল স্বাগতম জনাইছোঁ ভিডিঅ'লৈ আপোনালোকে চাই আছে একজিট আজি মানে বহুত দিনৰ বনাইছোঁ ভিডিঅ' নাই বনোৱা সেনেকৈ মানে ভিডিঅ' বনাব টপিকেই নাই সেনে আজি বহুত দিনৰ বনাইছোঁ আজি মানে বাহিৰে আহি আছিলেহি আজি যাবগৈ আৰু দেখাইছোঁ বাহিৰে ঘৰৰ ভিডিঅ' নবনালোঁ আৰু এতিয়া দেখামগৈ আৰু এইজনী হৈছে আমাৰ ভাগিন পোৱালীজনী ডাঙৰজনী দুজনীয়া ভাগিন কেইজনী বাই ভাগক হাই কৈ দিয়া বাহিৰতে দেখাম চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো স্ক্ৰীন নোহোৱাকৈ আৰু মই বস্তু এটা আনি থৈছোঁ নাই দেখাব বাৰু ভিডিঅ' আপলোড নাই কৰা সেইটো বস্তু দেখাম বাৰু কাকা ভাল লাগে ক'ব আজিও মানে খাতৰা ৰ'দ দিছে মানে পূৰা মানে ৰ'দ খাতৰা আজি পূৰা ৰ'দ চুকা টিকাফটা ৰ'দ এইফালে পূৰা মানে ৰ'দ বাই নিবৰ কাৰণে ইয়াত মানে তেতলি পাৰি দিছে ইয়াত তেতলি পাৰি দিছে তেতলি পাৰি মানে তেতলি মানে চাটনি টানি খাবৰ কাৰণে মানে সেইকাৰণে পাৰি দিছে চাটনি খাবলৈ ভিডিঅ' পাৰি দিছে মানে সেই পাৰি আনি আছে এতিয়া আৰু বাহিৰত যাব ওলাইছে এতিয়া আৰু এইফালে ভণ্টি কলেজ যাব ওলাইছে এইফালে ভাগিনকেইজনী এইফালে বাই এইফালে ভিনী মাছ এইফালে কিবা দেখাইছে আৰু এতিয়া যাবলৈ ওলাইছে ইহঁতে আৰু ভালকৈ যাবি দেই পেহীয়ে তেতলি চেতলি পাৰি আনি দিছে ভণ্টি কলেজ যাব ওলাইছে কিন্তু আজি ইয়াত টিকাফটা ৰ'দ দিছে এতিয়া খাতৰা ৰ'দ দিছে মানে এইটো ৰ'দত মানে থাকিব নোৱাৰি গৰম পূৰা টোপলা টোপলি বান্ধি লৈছে এটি পূৰা টোপলা টোপলি বান্ধি দিলে তাকে বৰ লাহেকৈ আৰু মানে নঙলাডাল খুলিবগৈ লাগে তাকে মোক মাতিছে মই খুলি দিমগৈ এতিয়া ভিঙি গৈ আছে পূৰা বাহিৰত যাব লৈছে পূৰা আৰু যাব ওলাইছে যা এইফালে মই এইখন গেটখন মাৰি লওঁ এখন পূৰা এটা গেটখন আমাৰ এইফালে গ'ল যোনটো বস্তু আনিলোঁ বুলি ক'লোঁ নাই সেইটো বস্তু দুটা আকৌ এইযোৰ এতিয়া আনবক্সিং কৰিম আৰু দেই মই নিজে আনবক্সিং কৰি লওঁগৈ তেতিয়া দেখাম দিয়া এইযোৰ কেনেকুৱা লাগিছে কবি কমেণ্টত দেই কাৰ পচন্দ হয় এইযোৰ জোতা মোৰ খালি ফেভৰেট জোতা এইযোৰ এম চিষ্টেমটো 80,000 দি পিন্ধে মইতো 1700-1800 টকা দি পিন্ধিছোঁ আৰু এতিয়া কালি অনা মানে ৰ'দত নাই এতিয়া ৰ'দ দি লওঁ আজি জোতাযোৰ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰে